চাই এতিয়া হোটেলত গুৱাহাটী হোটেলত চাওঁ নিশ্চয় পৰঠা এটা খাই দিলোঁ চাওঁ গুৱাহাটী হোটেলত 25 টকাকৈ এটা পৰঠা বেলেগত 20 টকাকৈ লয় তাৰ 25 টকাকৈ বহুত ফেচিলিটি আছে মানে ভাল লাগে আৰু শ্ৰী ৰঘুপতি চিনেমাখন চাওক সকলোৱে বহুত ধুনীয়া বনাইছে কি কয় মানে 6-7 কোটি টকাতে কি ধুনীয়া বাজেটৰ চিনেমা বনাইছে ৰবিদা ভাল চিনেমা থ্যাংকস ক'ব নালাগে বিয়াৰ এটা খুৱাই দিলে হ'ব শুনামতে এইটোৱে হ'ব নেকি চিনেমা হলটো তথাপি যাওঁ আগুৱাই কোনটো হয় ফাইনেলি পাই গ'লোঁ চাওক ৰঘুপতি লাগি আছে শ্ৰী ৰঘুপতি চাওক ৰঘুপতি চিনেমা মোক চিনি পাইছে ভালে আছে ৰঘুপতি দাদা এই ৰঘুপতি চিনেমা চাই আহিছোঁ ছেকেণ্ড শ্ব'টো 3টা বজাব লাগিব 3টা বজাত এইটো শ্ব'ত এতিয়া যাম যাম মই অলপ কিবা এটা খাই ল'ব লাগিব মানে খবৰ ভাল আছোঁ মানে ভালে আছে আপোনাৰ ভিডিঅ' দিছিলোঁ মানে 10-12কৈ লাগিল দিয়া ভালে আছে আপুনি গীত গাই থাকিব এনেকৈ ভাল লাগিছে ঠিকে আছে ইয়াৰ আমাৰ দাদা ইয়াৰ সন্দিন হাজৰিকা ইয়াৰ ফাইল হোৱাৰ গীত আহি আছে সোনকালে আহি আছে আজি কিমান তাৰিখ আজি হ'ল 7 জুন নেকি 7 জুন ন 20 জুনৰ আগত দুটা পাবা 20 জুনৰ আগত দুটা গীত পাবা দাদা আপোনাৰ ঘৰ ক'ৰ এনে মোৰ ঘৰ এয়া হেৰি জাগিবকত গাঁও বৰভেটি ইয়াৰ পৰা বেছি দূৰ নহয় 20 মিনিটৰ পৰা হ'লে এদিন যাম নিশ্চয় আহিবা আপুনি আমাৰ দীঘলপুৰ গৈছে আহিবা নিশ্চয় দীঘলপুৰ আকৌ আহিম দেই হ'ব অ'কে বাই এই দাদাক পালোঁ সন্দিন হাজৰিকা তেওঁ জুবিন গাৰ্গৰ ভাইৰেল এটি গীত গাইছিলে আনে যোৱা বাটে নোযোৱা ছোৱালীজনী তেওঁক লগ পালোঁ তেওঁ ৰঘুপতি চিনেমাখন চাবলৈ আহিছে ভাল লাগিছে আৰু তেওঁক ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু বন্ধু শ্বেয়াৰ কৰি যেন আকৌ মই তেওঁক লগ পাইছোঁ ভাল লাগিছে মানে বহুত ভাল লাগিছে বহুত হেপী গৈ আছে ৰঘুপতি মই চিনেমা হলটোত আহি পালোঁ ভিতৰত সোমাই আছোঁ ছেকেণ্ড শ্ব' লগাব এতিয়া বৰ্তমান এতিয়া 12টাৰ এটা বাজিছে ছেকেণ্ড শ্ব' লগাব ওপৰত যাবলৈ চেষ্টা কৰিম আৰু দেখুৱাম চিনেমা হলটো কেনেকুৱা ধৰণৰ দৃশ্য দৃশ্যাংশৰ কেনেকুৱা ধৰণৰ সকলোৱে কেনেকুৱা ধৰণৰ পৰামৰ্শ কয় সেইটো শ্ৰী ৰঘুপতি চাবলৈ আহক সকলোৱে উপভোগ কৰক গছ খোৱা মানুহে ভয় কৰিবই মোৰ কিন্তু বিৰাট ভাল লাগে অহাৰ পৰা যে মোৰ হাৰ্টবিটটো বাঢ়িয়ে থাকিবলৈ লৈছে অকল তোৰেই নহয় আমাৰ MLA ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে কিয় প্ৰেমত ভাল লাগিল ৰবিদা চিনেমা চাই সকলোৱে ভাল পাইছে উপভোগ কৰক আৰু শ্ৰী ৰঘুপতি সকলোৱে উপভোগ কৰক 1 কোটি 2 কোটি 6 কোটিলৈকে এই চিনেমাখন বাজেট কৰা হৈছিল ৰঘুপতি চিনেমাখন আপোনালোকে উপভোগ কৰক সকলোৱে চাই আহিছে আৰু ভাল লাগিছে মানে ভাল লাগিবই বলিউডৰ চিনেমাত বহুত ভাল গুণ বনাইছে মানে য'ত 200 কোটি 100 কোটি তাত 6 কোটিতে তেনেকুৱা সমাপ্ত কৰিছে আমাৰ শ্ৰী ৰঘুপতিৰ ৰবিদাৰ শৰ্মাই আহক সকলোৱে উপভোগ কৰক এতিয়া মই ঘৰলৈ যাবলৈ চেষ্টা কৰিছোঁ ঘৰলৈ যাওঁগৈ আহক এইটো হ'ল মৰিগাঁও চিনেমা হল নতুনটো সকলোৱে আহক ভাল লাগিছে মানে নিচিনা চিনেমা বনাইছে বা বলিউডৰ চিনেমা নহয় আমাৰ ৰবিদাই প্ৰায় অসমৰ চিনেমাৰ প্ৰায় 1 কোটি নহয় 2 কোটি 3 কোটি 6 কোটিলৈকে বাজেট হৈছে ইয়াৰ অসমীয়া চিনেমাখন ৰঘুপতি শ্ৰী ৰঘুপতি চিনেমাখন ভাল লাগিলে মানে চাই ভাল লাগিলে আপোনালোকে আহক শ্ৰী ৰঘুপতি চিনেমাখন চাওক আৰু সকলোৱে উপভোগ কৰক অসমীয়া চিনেমাৰ আমাৰ নতুনকৈ আহিছে ৰবিদা ভাল চিনেমা এখন বাজেট লৈ এই চিনেমাখন কৰিছে অসমীয়া চিনেমাৰ এইটো ভাল বাজেট হৈছে প্ৰায় 6 কোটিলৈকে এতিয়া ঘৰলৈ যাওঁ প্ৰায় ভাল লাগিলে চিনেমাখন চাই সকলোৱে ভাল পাইছে চাগে সকলোৱে আহক শ্ৰী ৰঘুপতি চিনেমাখন চাওক আৰু সকলোৱে ভাল উপভোগ কৰক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যাতে আপোনালোকে সকলোৱে ৰঘুপতি চিনেমাখন চাওক মৰিগাঁও চিনেমা হল এইটো চাওক মৰিগাঁও চিনেমা হলটো বহুতেই চিনি নাপায় তথাপিও কৈছোঁ এইটো